রেডি ভাই এদিনাখন একজন মানুহে হেৰি কৰিছে সৌৰা কঠেক আলহী খাব গৈছে যেতিয়া আলহী খাব গৈছে তাতে হাৱাকে কৈছে কি হাঁহ এটা মানে মাৰি কেনে তাক বনাই খুৱাইছে যেতিয়া বনাই খুৱাইছে সি হাঁহটোৰ আঞ্জা ইমান টেষ্টি পাই পেলাই সি চিন্তা কৰিছে আমাৰ ঘৰততো ধুনীয়াৰ হাঁহ আছে আমিতো খাওঁ ইমান মানে হেৰি নাপাওঁ সোৱাদ নাপাওঁ তাৰপিছত হাঁহক কৈছে যে হেৰি মাই ইয়াতে কি দিছা কৈছে এই কিবা কানি দিছোঁ দে কিবা কানি দিছোঁ তেতিয়া ভাবছি তেতিয়াহ'লে এইবাৰ যাই পেলাই মোৰ ঘৰত ডেইলি খাব পাৰিম ইমান সোৱাদৰ বস্তু ইমান হাঁহৰ মাংস ইমান সোৱাদ লাগে সি গেছি যাই ঘৰত কৈছে এই তোৰ মায়েৰে ইমান ধুনীয়া আঞ্জা ৰান্ধে তই নাজনা আজি কিন্তু মই হাঁহ এটা জবে কৰি দিছোঁ তই বঢ়িয়াকৈ ৰান্ধ তাৰপিছত বঢ়িয়াকৈ হেৰি কৰিছেও সেই ঘৈণীয়েকক কৈছে ৰান্ধিব দিছে ঘৈণীয়েকে ৰান্ধিছে সেই হাঁহকৰ দৰে মানে সোৱাদ হোৱা নাই তেতিয়া মানে সি ঘৈণীয়েকক গালি পাৰিছে কৈছে হেৰি ঐ শাহুৱে যি ইমান ধুনীয়াকৈ ৰান্ধিছে তই ৰান্ধিছে পচ হৈছে কি হৈছে আঞ্জা হৈছে নেকি তেতিয়া ঘৈণীয়েকে কৈছে ঐ কিবা কানি দিব লাগিব তেতিয়াহে সোৱাদ হ'ব এনে ৰান্ধিলে আৰু সোৱাদ হ'ব নেকি কৈছে হাঁহৰ আঞ্জা ৰান্ধিছা কিবা কানি লাগে মোক মই আনি দিওঁ তেতিয়া সি কৈছে বাটে গেছি বজাৰত গেছি যাই পেলাই দোকানত কৈছে এ ভাই এই কিবা কানি দিচোন তেতিয়া দোকানী ভাবিব কি কিবা লাগে আলু পিঁয়াজ আছে আলু পিঁয়াজৰ দোকানত সুধিছে কৈছে পিঁয়াজ আছে পিঁয়াজ ল আলু আছে আলু ল কৈছে এই নহয় কিবা কানি লাগে কিবা কানি দিচোন হা তাৰপিছত কৈছে কি কিবা কানি এই নাই যা এবাৰ যা তাৰপিছত বেলেগ আৰু এখন দোকানত গেছি এই ভাই কিবা কানি লাগছিলে দিচোন কৈছে ল আছে দে এগলা আছে এই শাক আছে কলমৌ শাক আছে এগলা ল কৈছে এই নহয় কিবা কানি লাগিছিল কি কিবা কানি লাগিছিল এই পাগলা হৈছে নেকি যা তই যা কাহ আৰু বেলেগ কাষ্টমাৰ আহিছে তাৰপিছত ভাই আহি চিন্তা কৰি আহি আছে আৰু যেতিয়া চিন্তা কৰি আহি আছে তাৰপিছত কৈছে ক'ত পায় এইটো বস্তু ক'ৰ পৰা আনিছে শাহুথেৰ তাৰমানে আহোঁতে সি বাহঁতেৰ বাটে দি আহিব লাগে আহি আছে মই বোলে শাহুকে সুধি যাব লাগিব এই বস্তুটো ক'ত পায় এই আহি থাকোঁতে এটা মগনীয়া তিৰি এই কচুৰ পেটা তাৰপিছত এই কচুৰ লতৰীয়া ঢেকীয়া শাক এইগিলা বটলি আছে কচুত লৈ আহি আছে সি মানে বাটত কাকো চান্স মানে হেৰি এৰি দিয়া নাই আৰু যাকে পাইছে তাকে সুধিছে ভাই কিবা কানি লাগিছিল আছে নেকি তাৰপিছত এই তিৰিটো সুধিছে এতিয়া কি লৈ আছা এইগিলা কৈছে এই কিনো ল'ম বাবা এই কিবা কানি লৈ আছোঁ দে এইগিলা বটলি আছোঁ বাপ্পা ইমান জেগা ঘূৰিলোঁ কিবা কানি নাপাওঁ ইয়াতে পালোঁ ৰক্ষা ইয়াতেহে পায় এতিয়া বয়া নাপায় যদি মোক কেইটামান কিবা কানি দিচোন কৈছে কি কৰিবি অলপেদি কি হ'ব অলপ বেছি মই এনেই লৈছোঁ খাবৰ কাৰণে অলপেদি কি হ'ব কৈছে দিচোন মই টেষ্ট কৰি চাম অলপমান দুটামান দিচোন তাৰপিছত বুঢ়ী কি কৈছে ক'লা কচুৰ পেটা 3টামান তাক দিছে যেতিয়া দিছে সি ভাবছি বাপ্পা এইটো আঞ্জা দিলি ইমান সোৱাদ এইটো বা কেঁচা খালি কিমান সোৱাদ তেতিয়া সি কৰিলে আহি পেলাই চিন্তা কৰি এটা কেঁচা ক'লা কচুৰ পেটা খাই পেলালা যেতিয়া খাই তাৰ গল ফিকি গেছি সি পূৰা দাউৰি তাৰপিছত হাঁহকঠেৰ ঘৰ কাষ পাইছিয়ে আৰু তাৰপিছত হাঁহকঠেত সোমাই গেছি যেতিয়া সোমাই গেছি যাই পেলাই হাঁহকে দেখা পালা হাতত ক'লা কচুৰ পেটা যেতিয়া ক'লা কচুৰ পেটা দেখা পালা ভাবছি জোঁৱাই এই খাই পেলাই গল ফিকছি তাৰপিছত হাঁহকে ভাবছি অলপ টেঙাৰ পানী দিওঁ তেতিয়া মানে খালি ভাল পাব হাঁহকে কৈছে বাপা ৰচোন মই অলপ কিবা কানি দিওঁ কিবা কানি দিলে খালি ভাল পাবি সি আৰু কি কৰিছে বাপ্পা এটা কিবা কানি খাই পেলাই ইমান গল ফিকি গৈছে আৰু যদি কিবা কানি দেই এইবাৰ মই মোৰ বেয়া লাগিব সি হাঁহৰ ঠেটৰ পৰা মাত নেদাকে পলাইছি অ'কে